এখন ঐতিহাসিক চুক্তি আৰু তাৰ পিছত অসমৰ স্বাধীনতাৰ বুলি মাৰ গৈছে। নমস্কাৰ, মই অলোকেশ। আজি আমি কথা পাতিম ইয়াণ্ডাবু সন্ধিৰ কথা। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এখন চুক্তিৰ জৰিয়তে কেনেকৈ অসমৰ স্বাধীনতাৰ বুলি মাৰ গৈছিল তাৰ কথা। আজি 2026 চনৰ 24 ফেব্ৰুৱাৰী। ইয়াণ্ডাবু সন্ধিখনে আজি 200 বছৰ পাৰ কৰিলে। এই 200 বছৰ অসমৰ জনতাই তথা অসমে বহু ঘাত প্ৰতিঘাত পাৰ কৰিলে। সমস্যা হৈ থাকে। নিবনুৱা, বানপানী তথা বাংলাদেশীৰ দৰে জ্বলন্ত সমস্যাই অসমক আগুৰি ধৰিলে। তাৰ পিছতো এই ইয়াণ্ডাবু সন্ধিখনক আমি নুই কৰিব নোৱাৰো। এই ইয়াণ্ডাবু সন্ধিখনৰ ফলত যদিও মান তথা ব্ৰিটিছসকল অসমৰ পৰা আঁতৰি তথাপিও অসমৰ স্বাধীনতা সূৰ্য অস্ত গৈছিল। এই সন্ধিখনৰ নাম ইয়াণ্ডাবুনো কিয় হ'ল? ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামৰ গাঁওখনত এই সন্ধিখনৰ চুক্তি হৈছে বাবে ইয়াক ইয়াণ্ডাবু সন্ধি ৰূপে জনা যায়। এংলো-বাৰ্মাৰ যুদ্ধৰ পিছত শান্তি চুক্তি হিচাপে মান তথা ব্ৰিটিছসকলৰ মাজত এই শান্তি চুক্তি স্বাক্ষৰ হয়। ইয়াণ্ডাবু সন্ধিৰ এই চুক্তিৰ জৰিয়তে মানসকলৰ অত্যাচাৰ অসমত কমি যায় তথা মানসকল অসমৰ পৰা গুচি যায়। আৰু তেতিয়াৰ পৰাই অসমৰ স্বাধীনতাৰ সূৰ্য অন্ত যায়। আৰু এই 200 বছৰীয়া এই সময়খিনিক আমি অসমে সোঁৱৰাটো অত্যন্ত প্ৰয়োজন। আৰু আজি 200 বছৰীয়া ইয়াণ্ডাবু সন্ধিৰ এই চুক্তিত আপোনাক অসমক লৈ সপোন, অসমক লৈ আপোনাৰ আশা তথা এই 200 বছৰীয়া আটাইবোৰ স্মৃতি তথা আপোনাৰ মন্তব্যবোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।